জৰিয়াৰ এটা পথৰ দুৰৱস্থা বিধ্বস্ত পথৰ বাবে জিয়াটো ভুগিছে ৰাইজে জৰিয়াৰ দীঘলতিত পথ মেৰামতিৰ দাবীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ কিমান আৰু পথ মেৰামতিৰ বাবে ৰাইজে জনপ্ৰতিনিধিক আহ্বান জনাব ৰাইজৰ সমস্যাৰ প্ৰতি ভ্ৰূক্ষেপ নাই চৰকাৰ তথা জনপ্ৰতিনিধিৰ সেয়েহে পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজে জৰিয়াৰ মাহগুৰি পঞ্চায়তৰ মাহগুৰি আৰু দীঘলাতি জনজাতি গাঁৱৰ একমাত্ৰ সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ বিধ্বস্ত অৱস্থাই হাৰাশাস্তি ভোগাইছে স্থানীয় ৰাইজক যাতায়াতৰ নামত ৰাইজে জমৰ যাতনা ভুগিবলগীয়া হৈছে উল্লেখ্য যে নিৰ্বাচনৰ পূৰ্বে জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি ঠিকেই দিয়ে কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত পথটোৰ নিৰ্মাণৰ বাবে জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৰূপৈহাটৰ বিধায়ক নুৰুল হুদা তথা মাহগুৰি গাঁও পঞ্চায়তৰ জনপ্ৰতিনিধিৰ অৱহেলাত বছৰ বছৰ ধৰি মেৰামতি নোহোৱাকৈ পৰি ৰৈছে অঞ্চলটোৰ এক গুৰুত্বপূৰ্ণ পথছোৱা ফলত ছাত্ৰ ছাত্ৰীৰ লগতে বৃদ্ধ আৰু মহিলাসকলো এই বিধ্বস্ত পথটোৰে অহা যোৱা কৰিবলগীয়া হৈছে বৰষুণৰ বতৰত চাৰিচকীয়া বাহন পথটোৰে পাৰ হোৱাটো কষ্টকৰ হৈ পৰে কিন্তু ৰাইজৰ সমস্যাৰ প্ৰতি গুৰুত্ব নাই ৰজাঘৰীয়াৰ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো পথটো মেৰামতি নকৰাত ক্ষুব্ধ হৈ আজি ৰাইজে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া হৈছে ৰাইজৰ সমস্যাক শীঘ্ৰেই গুৰুত্ব প্ৰদান কৰি পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে ৰাইজে যাবলৈ নাই আজি ৩-৪ দিন হ'লে স্কুললৈ যাবলৈ পৰা নাই বৰষুণৰ কাৰণে বোকাৰ কাৰণে ল'ৰা ছোৱালী গ'লে পৰি হৈ আহে বেগ কাপোৰ গোটেই অৱস্থা নাইকিয়া হয় বেগত বোকা চোকা লাগি আহে দেখিছে নহয় ৰাস্তাটো এই ৰাস্তাটো ক'ৰ পৰা ক'লৈকে গৈছে এইটো দীঘলীয়াতিৰ পৰা মানে বালিবিটালৈ গৈছে আমাৰ ৰাস্তাখন অকণ ঠিক কৰি দিলে ভাল পাওঁ চৰকাৰক তাকে অনুৰোধ জনাইছোঁ বহুত অনুৰোধ জনালোঁ মানে আজিলৈকে তেওঁলোকে কোনো প্ৰতিবাদ সাব্যস্ত কৰিছোঁ ৰাস্তাৰ কণ্ডিশ্যনৰ ওপৰত ভিত্তি কৰি এইটো আমাৰ ৰূপৈহাট সমষ্টিৰ অন্তৰ্গত মাহগুৰি জিপি এই জনজাতি গাঁওখন স্বাধীনতা আগৰ গাঁও ইয়াত প্ৰায় 1000 মানুহে বসবাস কৰে যাতায়াতৰ সুবিধাৰ কাৰণে ভাল শিক্ষা ল'ব নোৱাৰে ওলাই যাব নোৱাৰে অফিচ কাৰ্যালয় যাব নোৱাৰে ঘৰতে আবদ্ধ হৈ থাকিব 2-3 দিন ধৰি ঘৰতে আবদ্ধ হৈ থাকিব লগা হৈ আছে ইয়াত মানে কিছুমানে যিবোৰ আমাৰ জনপ্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচন হয় যেনে ৰূপৈহাট সমষ্টিৰ MLA মহোদয় বাকী জিপি পৰ্যায়ৰ ইয়াকুব মহমুজা আফৰোজ প্ৰেচিডেণ্ট সভানেত্ৰী হিচাপে আছে তেওঁলোকক বহুতবাৰ জনোৱাৰ পিছতো আজিলৈকে কৰা নাই কামবোৰ নকৰে তেনে উন্নয়নৰ কোনো কামেই নাই মানে আমাৰ জ্বলন্ত সমস্যা হ'ল ৰাস্তাটোৱে যাতায়াতৰ সুবিধাটো ঠিক হ'লে আমি ভাবোঁ চব ঠিক হ'ব এতিয়া চৰকাৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই স্বাধীনতা আগৰ জনজাতি গাঁওখনৰ এই দীঘলীয়াতিৰ পৰা মাগুৰিলৈ এটা যোৱাৰ এটা সুব্যৱস্থা মাগুৰিৰ পৰা অলপ পকা আছে মেইন ৰোডত উঠিব পৰা যাব আৰু মানুহখিনি এটা সুবিধা হ'ব ব্যুৰো ৰিপৰ্ট স্বচ্ছতা ৰিয়েলিটি